নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। মই আজি চিমছ ছেটিংছ ৰং যিটো ইৰ'ৰ, সেই ইৰ'ৰটো কেনেকৈ নোহোৱা কৰিম সেই বিষয়ে মই আজি এই ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ দেখাম। আৰু আপুনি ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। মই আৰু কিছু ইনফৰমেশ্যন দিবলৈ ভিডিঅ'ৰ মাজতে দিবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। গতিকে এইটো প্ৰব্লেম হৈছে আপোনাৰ চিমছ ছেটিংছ ৰং বুলি আহিছে। তাৰপিছত চিমছ ডেট এণ্ড টাইম নট ছেট এনেকৈ দেখুৱাইছে। এই অপশ্যনটো বা এইটো যিটো ছেটিংছ আছে সেইটো মই কেনেকৈ ঠিক কৰিব লাগে মই আপোনালোকক আজি এই ভিডিঅ'তে জনাই আছোঁ। আপোনালোকে সম্পূৰ্ণ চাব, ভিডিঅ'টো শেষলৈ চাব। গতিকে মই এই কম্পিউটাৰটো অফ কৰি লৈছোঁ। প্ৰথম অফ কৰি লৈছোঁ হৈছে। অফ কৰাৰ লগে লগে মই ইয়াত যিটো চিমছ আছে, বেটাৰী যিটো আছে সেইটো মই ওলাই ল'ম। নতুন এটা এইটো হৈছে নতুন চিমছ পিছত পুৰা ঠিকি আছে। গতিকে মই এইটোত এতিয়া লগাই দিছোঁ। কোনো ধৰণৰ মই ভিডিঅ' কাট কৰা নাই, ডাইৰেক্ট মই লগাই দিছোঁ বেটাৰীটো নতুনকৈ লৈ। আৰু ইয়াত মই UPS এতিয়া হৈছে। দিয়াৰ লগে লগে পাৱাৰ ছুইচটো দিলোঁ, দিয়াৰ লগে লগে এইটো অন হৈছে। আৰু এইটো আপোনাৰ চাব ডিছপ্লে চাব, ঠিক আছে। এইটো কৰাৰ পিছত আমি কি কৰিম, F2 কীবোৰ্ডত প্ৰেছ কৰিম। এইটো F2 প্ৰেছ কৰিম আৰু অট'মেটিকলি অন হৈ যাব, ঠিক আছে। এইটো হৈছে অন হৈ গৈছে। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব এটা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেধৰণে টেকন'লজি আৰু লগতে জব ৰিলেটেড ইনফৰমেশ্যন পাবলৈ। ধন্যবাদ। জয় ৰাখক।